নমস্কাৰ সকলোকে মোৰ নতুন এই ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টো প্ৰস্তুত কৰিছো মূলতঃ ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ যি ৭৫ বছৰ উপলক্ষে যি আজাদী কা অমৃত মহোৎসৱ ভাৰত চৰকাৰে পালন কৰি আছে তাৰে লগত সংগতি ৰাখি 13 তাৰিখৰ পৰা 15 তাৰিখলৈ এই 3 দিন প্ৰতি ঘৰ মানুহতে আমাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ এক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অধীনতে এটা ৱেবছাইটত গৈ আমি এটা কাম কৰিব লাগিব, হেতু হল পিন এ ফ্লেগ। কেনেকৈ কৰিম চাও আহক। আপোনালোকে এই ৱেবছাইটত যাব লাগিব harghortiranga.com ত গৈ আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এই ইয়াতে এটা স্ক্ৰীন দিব, তাতে পিন এ ফ্লেগ কৰি দিব। পিন এ ফ্লেগ কৰিলে আপোনালোকে তাতে দুটা অপচন আহিব, নেম এণ্ড ফোন নাম্বাৰ। নামটো টাইপ কৰিব, তাৰপিছত মোবাইল নম্বৰটো টাইপ কৰিব। টাইপ কৰি আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিওঁতে আপোনালোকে দেখিব আপোনালোকে এটা নতুন পেজ আহি যাব। এই পেজটোত কি হ'ব, আপোনালোকৰ লোকেশ্যনটো ফাইণ্ড কৰিব, আপোনালোকৰ কোনটো লোকেশ্যন আছে। অৱশ্যে এই এপটো কামটো কৰোঁতে আপোনালোকে নিজৰ লোকেশ্যনটো যি মোবাইলত লোকেশ্যন থাকে লোকেশ্যনটো অন কৰি থ'ব লাগিব। আৰু পিন এ ফ্লেগ কৰি দিব। পিন এ ফ্লেগ কৰি দিলে এনেদৰে আহিব, কংগ্ৰেচুলেশ্যনছ ইয়ৰ ফ্লেগ হেজ বিন পিণ্ড। তো ডাউনলোড চাৰ্টিফিকেট কৰিব। চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ তাৰপিছত ডাউনলোডত ক্লিক কৰি দিলে আপোনালোকৰ চাৰ্টিফিকেট ডাউনলোড হৈ যাব। আৰু অৱশ্যে কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ বুলি ক'লে আপোনালোকে ডাইৰেক্ট শ্বেয়াৰো কৰি দিব পাৰে। এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে লোকেশ্যনটো আপোনালোকৰ মোবাইলত অন থাকিব লাগিব।